welcome back to my channel. আশা কৰোঁ আপোনালোক সকলে খাই বৈ ভালে আছে আৰু মোৰ ৰেচিপি যদি চাই আছে তেনেহলে ধন্যবাদ। লগতে মোৰ চেনেলটো লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজি মই বনাম আলু পৰঠা। তো আলু পৰঠা বনাও কেনেকৈ চাও। লেটস গো। প্ৰথমে আটা ল'ব আৰু আটাত অলপ নিমখ দিব আৰু গৰম পানী দি আটাখিনি মাৰি ল'ব। আটাখিনি মাৰি হোৱাৰ পাছত 10 মিনিটমান থৈ দিব। ইয়াৰ পাছত দুটা আলু সিজাই ল'ব আৰু নিমখ অকণমান দিব। লগতে জলকীয়া গুড়া অকণমান, ধনিয়া পাউডাৰ অকণমান। তাৰপিছত কেঁচা ধনিয়া পাত কেইটামান দি দিব আৰু কেঁচা জলকীয়া কেইটামান কাটি দি দিব। লগতে আদা অকণমানো দি দিব। তাৰপিছত ভালদৰে মিক্স কৰি ল'ব। মিক্স হোৱাৰ পাছত ওপৰত অলপ চচ দি দিব, কিয়নো চচ দিলে সোৱাদ ভাল হ'ব। তাৰপিছত আটা গোলাটো সৰু সৰুকৈ গোল্লা কৰি ল'ব, মিডিয়াম সাইজৰ কৰি ল'ব অলপ। গোল্লাকেইটা হোৱাৰ পিছত সৰু সৰুকৈ বেলি ল'ব, পুৰি টাইপ। পুৰি যেনেকৈ বেলে তেনেকৈ বেলি ল'ব। সৰুকৈ কেইখনমান পুৰি টাইপ ৰুটি বনাই ল'ব। তাৰপিছত এখন ৰুটি লৈ ল'ব আৰু আলুখিনি ওপৰত দি ভালদৰে ৰুটিখনত মিলাই ল'ব। তাৰ ওপৰত আকৌ এখন ৰুটি দি দিব আৰু ছাইডকেইটা ভালদৰে মিলাই ল'ব। তাৰপিছত অকণমান বেলি দিব যাতে ৰুটিকেইটাৰ লগত আলুখিনি মিক্স হৈ যায় আৰু ছাইডকেইটা যাতে ডাঠ হৈ নাথাকে। তাৰপিছত টাৱাখন গৰম দিব ভালদৰে আৰু আলু পৰঠাটো দি দিব আৰু জুই কমত ৰাখিব। ভালদৰে পৰঠাটো সেকি থাকিব। লগতে তেল দি নিদিব কাৰণ কেঁচা হৈ থাকিব নহ'লে, গতিকে ভালদৰে ছাইডকেইটা সেকি ল'ব। তাৰপিছত তেল দি দিব। বাটাৰো ব্যৱহাৰ কৰিব পাৰে, ঘিউ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ভালদৰে সেকি থাকিব আৰু জুইটো সদায় কমত ৰাখিব, তেতিয়াহে পৰঠাটো ভালদৰে সিজিব। আৰু দেখিছে মোৰ পৰঠা হৈ গ'ল। তো গাইজ দেখিছে ফাইনেলি মোৰ আলু পৰঠা ৰেডি। বাইদেৱে ৰেচিপিটো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বিৰাট টেষ্টি হৈছে দেই। তো মই খাওঁ দেই, আপোনালোকে খাই থাকক। বাই বাই।